নমস্কাৰ। এইখিনি দিনত যিমানহে গৰম পৰিছে সেইবাবে এবাৰ থলুৱা চৰ্বতৰ জুতি লওঁ আহক। আজি মই বনাবলৈ লৈছোঁ থেকেৰাৰ চৰ্বত। তাৰ কাৰণে মই থেকেৰা কেইডোখৰমান অলপ সময় পানীত তিয়াই ঢাকন মাৰি থৈ দিছোঁ, যাতে থেকেৰা কেইডোখৰ পানীত কোমলি যায়। এয়া অলপ সময়ৰ পাছত মোৰ থেকেৰা কেইডোখৰ কোমলি গৈছে। মই থেকেৰা চৰ্বতটো চেনিৰ পৰিৱৰ্তে মিঠৈ দি বনাবলৈ লৈছোঁ। যিহেতু মোৰ মিঠৈডোখৰ টান, সেইবাবে এখন পিহনাত মই মিঠৈখিনি পিহি লৈছোঁ। মিঠৈখিনি পিহি হোৱাৰ লগে লগে এটা আইনা বাতি লৈছোঁ আৰু তাতে জোখমতে মই লৈ লৈছোঁ অলপমান মিঠৈ আৰু লগতে পানী অলপ দি ভালদৰে মিঠৈখিনি মই মিহলাই লৈছোঁ। এতিয়া মিঠৈ আৰু পানীখিনি এখন হেতাৰে ভালদৰে মিহলাই ল'লোঁ। মিঠৈয়ে পানীয়ে ভালদৰে মিহলি হোৱাৰ পাছত ইয়াতে আকৌ অলপমান পানী দিছোঁ আৰু ভালদৰে ঘুটি দিছোঁ। লগতে দি দিছোঁ অলপমান নিমখ আৰু এতিয়া গোটেই পানীখিনি ভালদৰে এবাৰ মিহলাই ল'লোঁ। থেকেৰাখিনিও ভালদৰে কোমলি গৈছিল। এতিয়া থেকেৰাখিনি মই হাতেৰে ভালদৰে মোহাৰি ল'লোঁ। এতিয়া থেকেৰা পানীখিনি চেকনি এখনেৰে মিঠৈ পানীৰ ওপৰত চেকি দিলোঁ আৰু আকৌ এবাৰ গোটেইখিনি পানী ভালদৰে মিহলাই ল'লোঁ। এয়া মোৰ থেকেৰা চৰ্বত বনাই হৈ গ'ল। আপোনালোকেও এই গৰমত থেকেৰা আৰু মিঠৈ দি বনোৱা চৰ্বতৰ সোৱাদ এবাৰ লৈ চাবচোন। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।